দল মানে বহুত দিন হ'ল এই চেনেলটো ভিডিঅ' নিদিবা তো এবাৰ পৰা দিম ভিডিঅ' এদিন দিয়া নহ'ল তাৰপিছত আৰু তাৰমানে কথা আহিছিল আমাৰ ইয়াতে ফাংচন কৰিছিলোঁ আমাৰ ইয়াতে ফাংচন হৈছিল আৰু ভেলাপুজি বনোৱা দুটামান ভিডিঅ' আহিছিল এইকেইটা ভিডিঅ' আপোনালোকে চাই লওক আৰু আজিৰ পৰা আপোনালোকে 2-3 দিন মূৰে ভিডিঅ' পাই থাকিব তো আপোনালোকে সেইকেইটা ভিডিঅ' আপোনালোকে চাই লওক এতিয়া দগল ইফালে কামত লাগি আছে চব এইফালে কামত বন্ধুসকল আপোনালোকে এতিয়া ভালকৈ দেখা নাই কেমেৰা ইমান এটা ভাল হোৱা নাই ৰাতি থাকি আপোনালোকক পুৱা বা ভাটি পেলাকে আপোনালোকক দেখাই দিম অকণ পিছত তো বন্ধুসকল এয়া দেখিছে এয়া খানা বনাই আছে আৰু ভেলাঘৰৰ খানা এয়া আৰু এইফালে এইবিলাক চলি হাত এইফালে দেখিছে এইফালে খানা তো বন্ধুসকল এয়া এতিয়া খানা খাই আছো বেলেগ একো নাই মাংস আৰু ভাত হাঁহৰ মাংস আৰু ভাত ভেলাপুজি প্ৰায় কাম হৈছে আৰু অলপমান বাকী আছে এতিয়া ভেলাঘৰৰ কাম হৈ আছে ভেলাঘৰ কাম আপোনালোকক দেখাই আছোঁ বোলো এইগিলা লাগি আছে বন্ধুসকল এয়া বন্ধুসকল চব চলিয়ে কামত বহুত কষ্ট কৰি আছে চলিগিলাকে আমাৰ বেছি ডাঙৰ চলি নহয় বন্ধুসকল সৰু চলি চব চলিয়ে লাগি আছে এতিয়া লাগি আছো মই যে কৈছিলোঁ সেইদিনাখনে পুঁজিটো পুৱা দেখাই দিম বুলি পুৱা নাই এতিয়া ভাটি পেলা দেখাব ওলাইছোঁ কিন্তু তাৰমানে আৰু 2 মান পিছত দেখাইছোঁ আৰু বনোৱা হৈছে আপোনালোকক দেখাই আছোঁ বনাই কিনি আৰু পৰহি ভিতৰত আমাৰ কেতিয়াকৈ আহিব আপোনালোকে চাব মই ব্লগটো দিম এতিয়া বোলে আমি মেজি আৰু পুঁজি অকল দেখিছে এয়া পুঁজি আহিব ইফালে ভেলাঘৰ আছে ভেলাঘৰৰ ভিতৰত দেখাই দিম আপোনালোকক এইফালে দুটা বনাইছে বহুত খানা খাইছোঁ এতিয়া খানা চলিয়ে থাকে খানা চলি থাকে এতিয়া ভেলাঘৰৰ ভিতৰত আপোনালোকক দেখাই আছোঁ বেছি ডাঙৰ বনোৱা নাই এটা ৰাতি থাকিব দিছে পিংকু ঘুমাই আছা কা কালি ঘুমাই আছে দেখিছে এয়া দেখিছে এইগিলা কেতিয়াকৈ আহিব আপোনালোকক দেখাম একবাৰ চাওঁ এইটো দেখিছে আপোনালোকে এইফালে এইটো সৰুকৈ বনাইছে আৰু এইটো ডাঙৰ এইডাল কি এয়া দেখিছে এইটো ডাঙৰ পুৰা পথৰৰ মাজত এতিয়া আৰু ভেলাঘৰৰ ভেলাপুজি কাম শেষ হৈছে আৰু আমাৰ ইয়াতে মন্দিৰত পেণ্ডেলৰ কাম হ'ব এই মঞ্চ বনাব আপোনালোকক মঞ্চ দেখাই দিম মঞ্চ বনোৱা অকণমান দেখাম তাৰপিছত আপোনালোকক ফাংচনত দেখাই দিম আৰু পুঁজিটো জ্বলোৱা সেইবিলাক চব দেখাই দিম আপোনালোকে চাই থাকিবা ভিডিঅ'টো আৰু ডাইৰেক্ট পেণ্ডেলৰ কাম কৰাৰ পৰা আপোনালোকক দেখাই আছোঁ অকল পেণ্ডেলৰ কাম মানে এতিয়া এই পোষ্টাৰৰ কাম কৰি আছে পোষ্টাৰৰ কাম আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল এয়া এই পোষ্টাৰ লগাইছে দেখিছে নে নাইবা দেখিছে চাগে আপোনালোকে ৰাতি কেনেকৈ মাৰিটো ইমান এটা ভালকৈ এতিয়া মঞ্চ বা কাটি আছে মঞ্চ বা কাটা আপোনালোকক দেখাইছোঁ এতিয়া মঞ্চ বনাই আছে আপোনালোকক দেখাই আছোঁ দগল দেখিছে এতিয়া মঞ্চ হেল্ল' গাইজ তো আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ ইয়াৰ নতুন এটা ভিডিঅ' আৰু ইয়াৰ চেনেলটো সকলোৱে আনছাবস্ক্ৰাইব কৰি দিব হ'ব আৰু বুক ভাই হ'ব
এয়া এইগিলা বাঁহ কাটি আছে গুগুল ইফালে দেখিছে এইগিলা বাঁহ এটা মঞ্চ হ'ব আৰু ইয়াতে খেতিকে আহিব এইফালে আপোনালোক বেনাৰখন দেখাই দিয়ক এয়া আৰু ইয়াতে মন্দিৰতে হ'ব ইফালে মই পুৱা দেখাই দিম একবাৰ তো মানে বন্ধুসকল এই উৰুকাৰ আগদিনা মানে এটা ভোজ খাইছিলে তাতে অকণমান ভিডিঅ' আহিছিলে আৰু উৰুকাৰ দিনা ইমান এটা ভিডিঅ' কৰা নহ'ল উৰুকাৰ দিনা ভিডিঅ' কৰা নহ'ল আৰু এতিয়া উৰুকাৰ পিছদিনা মানে মেজি জ্বলোৱাৰ দিনা ভিডিঅ' এটা বনাইছিলে সেইখিনি ভিডিঅ' আপোনালোকে চাই লওক সেইদিনা ইমান এটা ভিডিঅ' কৰা নহ'ল আজি এতিয়া আমাৰ খেলা বুজি চলাব খেলা বুজি অকণমান ভিডিঅ' দেখাই আছোঁ তাৰপিছত খেলা দিলে হ'ব আপোনালোকক সেইবিলাক দেখাম বোলে আমি অকণমান খেলা বুজি বিহু আহিল মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মেজিৰ জুয়ো জ্বলিল তো বন্ধুসকল এয়া মেজি জ্বলি গ'ল দেখিছে আপোনালোকে অকল তাৰমানে এতিয়া আৰু এইকেইটা দিন ভিডিঅ' কৰা নহ'ল অকণমান কিবা কিবি কামতো হৈছিল আৰু ভিডিঅ' ইমান এটা ক্লিপ নোৱা নহ'ল আৰু আজি এতিয়া মেইন আজি খেতিকে আহিব আৰু আজি এতিয়া ভেকশ্যন আছে আপোনালোকক ভেকশ্যন দেখাওঁ তাৰপিছত আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব দিগদাৰ আহিব হ'বলৈ তো বন্ধুসকল এইবিলাক দিছে এইবিলাক বক্স আৰু এতিয়া ভেকশ্যন প্ৰতিযোগিতা হৈ হ'ব ভেকশ্যন প্ৰতিযোগিতা আপোনালোকক অকণমান ক্লিপ আছে সেইখিনি দেখাই দিম এই লাষ্ট ভিডিঅ'টো দিয়ে মানে বন্ধুসকল এতিয়া ভেকশ্যন হৈ গ'ল ভেকশ্যন হোৱাৰ পিছত আৰু অকণমান আৰু 2-3 ঘণ্টাৰ ভিতৰত খিতেকে আহিব আপোনালোকক দেখাই দিম আৰু ভেকশ্যন ইমান এটা নেদেখালোঁ খিতেকে একদম দিগদাৰ আহিব আৰু 2-3 ঘণ্টাৰ ভিতৰত আৰু মঞ্চখন আপোনালোকক অকণমান ভালকৈ দেখাই আছোঁ য'ত বোলো এয়া ইফালে বক্স ইফালে এইখিনিতে খিতেকে আহিব ইফালে দেখিছে আপোনালোকে ইফালে বক্স হেল্ল' মোক চাগে আপোনালোকে দেখা নাই এতিয়া আন্ধাৰ হৈ আছে আৰু এতিয়া আমি ফাংচনতে আছোঁ ফাংচন হ'ব এতিয়া আৰু বেছি টাইম নাই আৰু 20-30 মিনিটৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত খিতেকে আহিব আমি এতিয়া যাওঁ তাৰপিছত খিতেকে অহাৰ পিছত আধুনিক নৃত্য হ'ব অকণমান আপোনালোকক দেখাই দিম ব'লক এতিয়া আমি তো বন্ধুসকল এখানে দিগদাৰ গাড়ী
বাকী নাম তোমাৰ ব্লগ চেনেল আমাৰ দৰঙৰ চলি হয় সুন্দৰ চলি দেখাটো ভাল চাই চাই ঘটনা বাৰু এই বয়সত ব্লগ চেনেল বনাইছে নিশ্চয় ভৱিষ্যতে আপোনালোকৰ সঁহাৰি যোগাব যেনেকৈ ভাঙাদেৱী যোগাইছে নাঙলৰ মাটি গৈছোঁ তথাপিও দাড়িকেইডাল অহা নাই নাঙলৰ মাটি বহুত গৈছোঁ দাড়ি নাহে ব্লগ খুব ধুনীয়া চেনেল সকলোৱে চাবি দেই আজি এয়া লগ পালোঁ ভাইটিহঁতক এটা ধুনীয়া অনুষ্ঠান আৰু ইও কিবা কিবি ভিডিঅ'বিলাক বনাই আছে আৰু আপোনালোকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এইটো শ্বেয়াৰ কৰি দিব তেওঁ দিয়া হৈছে এয়া আমাৰ মঞ্চত প্ৰতিদিনে আমাৰ মোবাইলৰ ডিছপ্লে জিলিকি আছিলে ইমানে আজি আমাৰ চকুৰ সন্মুখত পাইছোঁ গতিকে আমাৰ কিমান ভাল লাগছে আকৌ হিচাপ নাই গতিকে আমাৰ দৰঙীয়াৰ বিখ্যাত অসম বিখ্যাত দেশবাসীৰ কাৰণে আমাৰ গৌৰৱ দৰং জিলাৰ এইগৰাকী কৌতুক অভিনেতা নাম তাৰ পৰিচয় শীতেই কাৰ্য অকল এনেকৈ খেতিকে এৰি গ'ল আৰু আপোনালোকক দেখালোঁ যিমান পাৰোঁ ইমান এটা ভালকৈ দেখুওৱা নহ'ল বাৰু আৰু আজিৰ পৰা ভাল ভাল ভিডিঅ' পাই থাকিব বা 2-3 দিন মূৰে মূৰে মই ভিডিঅ' দি থাকিম তো আজিলৈকে ইমানে এতিয়ালৈকে বাই